তই কি কৰি আছ? কি কৰি আছ হা? এই তোক যে অথনিয়ে বাচন জাপ ধুবলৈ ক'লো হা? কোনে ধুব? ধুকে যা যা। মোবাইলটো অকল ৰিলছ নে কি সেইডালহে বনাই থকা দেখিবা। অকল মোবাইলটো ৰাতিপুৱা কি গধূলি কি। যা বাচন ধুকে যা যা। কোনে তোমাৰ পৰা মানে শান্তি নাই। ৰিলছ এটা বনাবলৈ ল'লে সেইটো শান্তি নাই। লোকৰ মাক বাপেক চাবাচোন ঘৰত গৈ যা কি বনাও বনা অকণমান হেৰি হ। আমাৰ আকৌ নাই ঘৰটোৰ ভিতৰতে বাচন অকল কাঁহী বাতি ধুবলৈ শিকালি। মই কি কাঁহী বাতি ধুবলৈ তুমি কামোৱালি বাই বুলি চালি মোক অকল যে কাঁহী বাতি ধুবলৈকে কৈ থাকা অকল। আইঅ' তাই মুখখন চাচোন মুখখন চা। এই পৈৰৰ লগত খাবিগে পৈৰৰ লগত এনেকৈ লাগিবি মুখখনে। মোৰ আগত তেনেকৈ নকবি গম পালি পৈৰৰ লগত লাগিবি এইবোৰ কথা কৈ মুখখন শুন তাই কিবা এটা কৰিবলৈ চা কামবালি বাই মাৰে যে ৰাতিপুৱা পৰা গধূলিলৈকে কৰি আছে সেইবোৰ কি হা কামবালি বাই পঢ়া ফালে হ'লে ফুচ কি ক'লা তুমি তুমি পঢ়া শুনাৰ কথা কৈছা নপঢ়া নুশুনাকেইটাই গৈ পেলাই চাকৰি কৰি আছে পঢ়া শুনাকেইটাই দেখোন ঘৰতে বহি আছে আজিকালি সেই মোবাইলত টিপি এই ৰিলছ বনালেও বহুত কথা তুমি এই আগৰ দিনত থাকা আৰু তুমি কি কৈছিলা পৈৰৰ ঘৰত খাবিগে পৈৰৰ ঘৰত এই কাম বন নকৰা হ'লে কাহানী বাই পৈৰৰ ঘৰলৈ গ'লোহেঁতেন এতিয়ালৈ নাথাকোঁ মই